লখিমপুৰ জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী পথালি পাহাৰ শংকৰদেৱ কলেজৰ সমীপৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱতি নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। AS25FC 3099 নম্বৰৰ 14 চকীয়া LP ট্ৰাকখনে নগাঁৱৰ পৰা ইটানগৰ অভিমুখে তীব্ৰ গতিত ইটা কঢ়িয়াই আনি থকা অৱস্থাত ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই কাছমাৰী পকী দলংখনত খুন্দিয়াই সম্পূৰ্ণ এফাল ৰেলিং মহতিয়াই তললৈ বাগৰি পৰে। ফলত ট্ৰাকখনত থকা চালকসহ 3জন ব্যক্তি কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হয় যদিও পৰৱৰ্তী সময়ত বান্দৰদেৱা আৰক্ষী সহযোগত ব্যক্তিকেইজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। নাৰায়ণপুৰৰ পৰা ক্ষিপ্ৰজ্যোতি ভূঞাৰ ৰিপৰ্ট। কেতিয়া হ'ল এক্সিডেণ্টটো? আজি ৰাতি হৈছে। ৰাতি কিমান সময়ত? 4টা বজাত। কেনেকৈ হ'ল বুলি ভাবিছা? এইটো কেনেকৈ জানিম? দলং এনেকুৱা এক্সিডেণ্ট দেখাই নাই। একদম পূৰা ভাঙি গোটেই দলং ভাঙি ৰেলিং ভাঙি লৈ গুচি গ'ল। মানুহ পানীকেলৰ পাইপ লাইনো ভাঙিলে। কাৰোবাৰ কিবা হৈছে নেকি মানুহৰ কথা গম পোৱা নাই বাৰু। অঁ